ও রঙালী সুৰুজে ও ভুমুকি মাৰিলে ও প্ৰকৃতি। তো গুড মৰ্নিং গাইজ, ৰাতিপুৱাই আজিতো জানে ৰঙালী বিহু, গতিকে আজি 1 তাৰিখ বহাগৰ। তো আজি অলপ এতিয়া কাম চাম কৰিলোঁ, ঘৰত অলপ দেৰিকৈ নাহিছোঁ দিয়কচোন, অলপ সোনকালতে আহিছে। তো এতিয়া যাওঁ অলপ ড্ৰেছ চেছ কৰি আহোঁ, বাছ বিন্দাছ, তাৰপিছত দেখাই আছোঁ। তো গাইজ পূৰা ওলাই চলাই ৰেডি, এতিয়া নামঘৰত যাই আছোঁ, চাই থাকোঁ কেনে লাগছে অলপ চাই লওক। তো নামঘৰত যাই দেখাই আছোঁ, চাই থাকক। তো গাইজ এয়া নামঘৰ আহি পাই গ'লোঁ, আৰু ইয়াতে জাতীয় ধ্বজা এখন উত্তোলন কৰা হ'ব। তো গাইজ শেষলৈ চাই থাকিব। তো ৰঙালী বিহু বুলি সকলোবোৰ একেলগে একগোট হৈ পিনে এনেকৈ থাকিলে মজা লাগি যায়। আৰু ৰঙালী বিহুৰ উপলক্ষে সকলোবোৰ নামঘৰত এতিয়া আহিছে, উপস্থিত হৈছে। তো এয়া জেঠাই জাতীয় ধ্বজাখন উত্তোলন কৰিব, আৰু এতিয়া ওলাইছে। আৰু পৰহি দিনাখন হ'ব সাঁতোৰ বিহু। আপোনালোকে সকলোৱে তাত গৈ গামোচা পিছে অলপমান জাকৰি ল ফপাটো টাইট কৰি কিনে কি চাই আছে এইটো কালাৰ মাৰিব আছে গোটা উঠে যা ওলা হয়
গাইছ ফটো উঠিলোঁ অলপ বিহু নাচা হ'ল আৰু বিৰাট গৰম সেইকাৰণে অলপ বহি আছোঁ আৰু দেখাই আছোঁ ৰ'ব এইফালে কিবা কিবি হৈ আছে এই আমাৰ এটা দিদি পুৰা হয় দিদি গৰম লাগছে তামাম মজা খাওয়া ব্যৱস্থা দেখাই আছোঁ ৰ'ব এতিয়া গাইছে এইফালে পুৰি হৈ আছে আৰু এইফালে ভাজি আছে পুৰা লাল চাহ পুৰা পিছত আছে দৈ চিৰা আছে তো এইফালে পুৰা দৈ চিৰা খোৱাত ব্যস্ত সকলো বহি গৈছে মই অলপ দেৰি কৰি খাম আৰু বঢ়িয়া ভাল লাগছে না খাবি তো এয়া সকলোবোৰ ঘূৰা ঘূৰি গ'ল আৰু আমিও যাওঁ আৰু কাম চাম কৰিলোঁ অলপ তো বাই বাই তো গাইছ পুৰা ড্ৰেছ চেছ সলগাই কাম চাম কৰি উঠি পানী এটা লৈ আহিলোঁ খাই বঢ়িয়া কৰি অলপ বিচনাত যাব লাগিব বিৰাট ভাগৰ লাগছে আৰু এইফালে পুৰা ঘৰত আহি আছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এইফালে ধৰিব কিবা এটা কৈ দিয়া কেনে লাগিল ৰঙালী বিহু এটা 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 কথা আছিল বিহুত এযোৰ মানে কাপোৰ দিব ইচ্ছা আছিল কাক দিম মানে কমেণ্ট কৰক